নমস্কাৰ। কালি অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল সিদ্ধান্ত শুনালে যে সদনৰ পিছতে যে অসমত অফলাইন এক্সাম অনুষ্ঠিত নকৰে আৰু 7 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ তেওঁলোকে খেলা নকৰে আৰু তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিলে এটা বহুত ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তক মই আদৰণি জনাইছোঁ। কিন্তু কাইলৈ অসমৰ শিক্ষামন্ত্ৰী সেৱাকে আৰম্ভ কৰি আছু আদি সংগঠনসমূহৰ মাজত এটা আলোচনা আছে, যি আলোচনাই এটা ভাল খবৰ কঢ়িয়াই আনিব বুলি মই আশা কৰিম। আৰু বৰ্তমান সময়ৰ যি পৰিস্থিতি চাই অসমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিলৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অফলাইন এক্সামটো নহয়, তেওঁলোকে অ'পেন বুক পদ্ধতিৰে এক্সাম পাতি দিব পাৰে আৰু নহ'লে তেওঁলোকে যি টেষ্টত নম্বৰ আছে সেই টেষ্টৰ নম্বৰসমূহ চাই তেওঁলোকে নম্বৰ মাৰ্ক দিব পাৰে। আৰু কাইলৈ যিসমূহ আপডেট আহিব এই চেনেলত সকলোতকৈ প্ৰথমে জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা, বেল আইকনটো প্ৰেছ কৰি লোৱা। থেংক ইউ ছ' মাছ।